নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'ৰ সৈতে আৰু আজি আমি টাউনফালে ইনে অলপ ওলাই আহিছিলো ঘৰৰ বজাৰ কিছুমান কৰিবলৈ বুলি এবাৰ যেহেতু আমাৰ বিহুত নতুন কাপোৰ দিবলৈ নাপায় বুলি কৈছে কাৰণ বাইচি ঢুকুৱা বেছি দিন হোৱা নাই এবছৰ নোহোৱালৈকে নিদিয়ে বোলে হে ঘৰৰ বজাৰ কেইটামান কৰিবলৈ বুলি আহিলো আৰু এইবিলাক কাপ চাপ প্লেট কিবা কিবি তাকে আৰু এতিয়া আমি লাহেকে এফালে গৈ আছো যোৱাৰ মানে প্লেনিং একেবাৰে নাছিলে এনেকে মানে ইনে বজাৰলৈ বুলি যেনেকে আহো আমি তেনেকে ওলাই মেলি আহিছিলো ভাইটিও এফালে একদম লেটাৰ পেটাকে আহিছে আমাৰ মই এবাৰ অকণমান ভাল কাটন বুলি ষ্টাইলত পিন্ধি আহিলো আৰু আমি এতিয়া গৈ আছো ডিব্ৰুগড় ইকো ৰিজৰ্টলৈ বুলি আৰু ইকো ৰিজৰ্টত মানে খানাটো খাই ভাল লাগিছিলে আমাৰ ইয়াৰ আগবাৰ যেতিয়া আমি গৈছিলো বেটা সৰু হৈ থাকোঁতে গৈছিলো নেকি ভণ্টিৰ লগত তেতিয়া মানে খানাটো ঠিক পালো আৰু খাই সেইকাৰণে এতিয়া তালৈ বুলি গৈ আছো আগতেও বহুতবাৰ লগ ধৰিছে বোলে তালৈ যাওঁ বুলি ইমান দূৰ হৈ যায় সেইটো কাৰণে মানে নাযাওঁ আজি ঘপককৈ যাওঁ বুলি ক'লে আৰু সেইকাৰণে এতিয়া গৈ আছোঁ লাহেকৈ মইতো ভাল অকণমান কাণফুলি চানফুলি অলপ কুৰ্তিটো ভালকৈ পিন্ধি আহিলোঁ ভাইটিয়েতো আমাৰ হেৰি হলি খেলি আছিলেগৈ ৰাস্তাত গৈ পেলাই সি অকল স্পৰ্টিংটো এনেই বদলালে তাকো মানে চফা টকাকৈ কোনো ওলাই নাই হা বেটাকো এনেই যধে মধে এইফালে পিন্ধাই মেলি আহিলোঁ বেটা হাঁহি দিয়া ই হাঁহি দিয়া আৰু এইফালে আমাৰ ষ্টাইলি একদম চুলি তাকে এতিয়া গৈ আছো ৰিজৰ্ট ইকো ৰিজৰ্টলৈ বুলি আৰু সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ আপোনালোককো যাতে দেখাব পাৰোঁ আৰু তাত চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো এইফালে বেটাই খাবলৈ কিণ্ডাৰ জয় এটা কিনিলে ৰ'বা বেটা দেখাই দিওঁ এই পিটিকি নিদিবা এইটো 45 টকীয়া কিণ্ডাৰ জয় 45 টকা নাছিলে ন এইটো আগতে 35 টকা বা কিনা মনত আছে আৰু এইটো এফেই টকি 45 টকা চাওক এইটো লগত সৰু এটা খেলনা দিছে আৰু ইমানেই চামতা সেইটো হাতে নোচোৱা মই খুৱাই দিম দেই আৰু এই তেল ডিপুটো আপোনালোকে ফটোৱে সকলোৱে নিশ্চয় দেখিছেই আমি দেখি থাকোঁ অহা যোৱা কৰোঁতে কিন্তু আজি প্ৰথমবাৰ সোমালোঁ আৰু ইয়াত সোমাই পেলাই গম পালোঁ ইয়াত তেল ভৰাবলৈ অহা প্ৰত্যেকজন মানুহক মানে ইয়াত ধুনীয়াকৈ তামোল পাণ চফ আদি মানে দিয়া হয় আৰু মই সঁচাকৈ বেলেগ তেল ডিপুত আনকালে দেখি পোৱা নাই এইটোৱে তেল ডিপু প্ৰথম য'ত মানে তেল ভৰোৱাৰ পিছত মানুহক ধুনীয়াকৈ তামোল পাণ আৰু চফ টফ দিয়া হয় আপোনালোকেও কেতিয়াবা আহিলে গ'লে ডিব্ৰুগড়টো মৰাণ ৰোডতে আছে এইটো ডিপুত সোমাই চাব পাৰে লগতে ইয়াত চাহ তাহ খাব পৰাও সুবিধা আছে আৰু এয়া আমি পালোহি ডিব্ৰুগড়ৰ ইকো ৰিজৰ্ট বগীবিলৰ একেবাৰে ওচৰতে আছে আপোনালোকে ইয়াত কেতিয়াবা আহি মেলি খাই চাব পাৰে দামটো অকণমান বেছি লয় বাৰু কিন্তু খাই অলপ ভালেই লাগে আৰু কেবিনবিলাক যিহেতু ফুল হৈ আছিলে সেইটো কাৰণে আমি বাহিৰতে ইয়াত ৰৈ দিলোঁ অকণমান ফটো চটো মাৰিবলৈ বুলি আৰু বেটাও মুকলি জেগা পাইছে একদম খুব ধুনীয়াকৈ ঘূৰিছে ফুৰিছে খেলিছে কিন্তু ইয়াৰ আকৌ এটাই প্ৰব্লেম খেলি থাকিব মমায়েকক দেখি পোৱাৰ লগে মমায়েকক আমনি কৰিবলৈ বুলি গুচি যায় দাঙি ল'বলৈ বুলি কয় মমায়েকক আৰু এনেকৈ আমি এতিয়া ফটো চটো মাৰি পেলাই ৰৈ আছোঁ আৰু আকৌ ঘূৰিয়ে দিলে আকৌ মুখখন দেখাম বুলি ভাবিছিলোঁ টিকাটো উলিয়াই দেখাইছে খেদি আহিব নিব মুখখন দেখাবলৈ বাই ঘূৰিছোঁ বাই ঘূৰি পেলাই গুচি গ'লগৈ ভিতৰত পুৰা ভিৰ হৈ আছে আমি সেইকাৰণে বাহিৰত অকণমান ফটো চটোকে মাৰি লৈছোঁ আৰু এইফালে এখন ট্ৰেম্পলিন নে কি বুলি কয় জানো জঁপিওৱাখন ইয়াত উঠাই আকৌ জাম্পু নকৰা জাম্পু নকৰা জাম্পু ময়ো সোমাই দিব লাগিব তেতিয়াহে হ'ব আমি বিয়া হৈ যোৱা দিনাখন ইয়াত যেতিয়া আহিছিলোঁ তেতিয়া চুইমিং পুল একো নাছিলে এতিয়া আজি বহুত দিনৰ মূৰত আহি দেখিছোঁ এইফালে চুইমিং পুল বনাই থৈছে কিন্তু চুইমিং পুলৰ হালত দেখিছে আৰু এতিয়া যিহেতু ঠাণ্ডা দিন আছিলে ন সেইটো কাৰণে এইবোৰ চুইমিং পুল লেতেৰা হৈ আছে গৰম দিনতে আৰু ভাল লাগিব আৰু শুই চাওঁচোন অকণমান বিচৰ ফিল্ডটো লৈ চাওঁ কোনটো মানুহটোৱে নিলে যাবলৈ পাম আৰু নহ'লে ইয়াতে অকণমান ফিল্ডটো লৈ চাওঁ গাত দীঘলচোন ফটো এখন মাৰচোন চালিয়াগে ফটো দুখনমান চালত মাৰো বুলি শুই লৈছিলোঁ সানগ্লাসখন কমি হৈ গ'ল সানগ্লাসখন লগালে ভাল লাগিল
গৰম দিনত আহিব লাগিব কেতিয়াবা ভালকৈ আহি পাইছিলোঁ সেয়া ভালকৈ ভিডিঅ' কৰা হোৱাই নাই আকৌ ভাবিছিলোঁ ওচৰতে কাঞ্চনজংঘা যিহেতু আছে হেৰি অকণমান ভিডিঅ' চিডিঅ' ফটো চটো মাৰিম আৰু বুলি আমাৰ যিহেতু প্লেনিং নাছিলে একদম চাৰ্জাৰ লৈ নাহিলোঁ এতিয়া মোৰ চাৰ্জ একদম নাই 30 পালেগৈ কেনেকৈ জানো ভিডিঅ' চিডিঅ' কৰিম আৰু সেইটো কাৰণে বেয়া চেয়া নাপাব আৰু একেবাৰে চুটি মুটিকৈ টুটমুটাই যি পাৰোঁ অকণমান ভিডিঅ' কৰিম বাৰু মই বিয়া হৈ অহা দিনাখন মানে ইয়াত খানা খাই মেলি ৰাতিলৈ মানে এখেতে মোক লৈ গৈছিলে আৰু এইখন চকীতে বহি পেলাই এইখন চকীতে মই মধুস্মিতা তুলতুল আৰু আমি চাৰিটা ইয়াতে আহিছিলোঁ খানা খাবলৈ বুলি সেইকাৰণে এখন ৰিজৰ্টৰ লগত স্মৃতি বহুত জড়িত হৈ আছে কিন্তু তেতিয়া এইবোৰ জোলনা চোলনা ইমান মানে এনেকৈ সজাই থোৱা নাছিলে আৰু তেতিয়া ইমান এতিয়া আহি যিমানবোৰ দেখিছোঁ মানে আৰু ইয়াতে আছে শহাপলি উঠনি টাৰ্কিজনী দেখাবলৈ লওঁতে দেখিলে আৰু একদম ঘূৰি দিলে বাৰে মুখখন দেখাবলৈ বিচাৰিলে কিন্তু মুখখন উলিয়াই পেলাই ঘূৰি দিলে আৰু ইয়াতে আছে এতিয়া শহাপহু আৰু এইকেইটা নপলাবি আকৌ আমাৰ এখেতো একদম ঘূৰি ফুৰিছে পিটপিটাই মাইনা ককো মাইনা কৈ দিয়াচোন কবিতা চাবি দে কামুৰি দিব দেখিলো কামুৱাই নলবি খেলিলে এই তাক যে আঙুলি নিদিবা দেই কামুৰি দিব কোনটো আঙুলি কাম কৰি দিব আঙুলি এনে এইটো ক'ত লগাই এইফালে আমাৰ খানা আহি গ'ল এতিয়া খানা আমি আনবক্সিং কৰিম বেছি দেৰি নকৰি এবাৰ একদম খোৱাত লাগি যাওঁ আৰু এইফালে বেটাও ভোক লাগিছে বেচেৰা নিজে খাই আছে ভাত খাইছা এইফালে তন্দুৰী চিকেন লেগ পিচ এইফালে ড্ৰাই পৰ্ক বিয়াৰ আগত তন্দুৰী চিকেন খাই পোৱা নাছিলে এবাৰ লগত দুবাৰ হৈছে তন্দুৰী খোৱা বেটাকো ভাত খুৱাইছোঁ মানে ভাতে নাখায় আৰু খাই থকা ভিডিঅ' নকৰোঁ মোৰ একদম মোবাইলত চাৰ্জ নাই পাছত যিকোনি চাৰ্জ বাকী আছে কি পাৰোঁ কৰি ৰাখাম বাৰু আৰু বোলে এইটো আমাৰ ভাত চাত নাখায় উৎপাত কৰি আছে খাই বৈ আমিও এতিয়া বগীবিলৰ তলৰ ফালে আহিলোঁ মানে কাঞ্চনজংঘাৰ ফালে আহিলোঁ আৰু বগীবিলখন দিনত যিমান দেখিবলৈ ধুনীয়া লাগে আপোনালোকে এবাৰ গধূলি সময়ত চাবচোন তাতকৈ বেছি ধুনীয়া লাগে মানে ইয়াৰ একেবাৰে নাজাৰা বহুত ভাল লাগে চাই একেবাৰে দলঙৰ লাইটবিলাকো ৰঙা নীলাকৈ একদম জ্বলি থাকে আৰু ব্ৰহ্মপুত্ৰ নদীখনো চাই ভাল লাগে কিবা এটা মানে ইয়াত বহি পেলাই অকণমান শান্তিকৈ থাকি ভাল লাগে আৰু এইখন হৈছে ৰিভাৰ ফ্ৰণ্ট আমি ইয়াৰ আগবাৰ আহোঁতে এখন দেখা নাছিলোঁ এবাৰ নতুনকৈ খুলিলে এখন তাকে ভিতৰত সোমাই মেলি চাওঁ কেনেকুৱা কি আছে আৰু যিমানখিনি পাৰোঁ ভিডিঅ' কৰি আপোনালোককো ইয়াৰ নাজাৰাটো দেখাম বাৰু চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো এইফালে আপোনালোকে দেখিছে আৰু এখন বগীবিল আমি কাঞ্চনজংঘা বুলি সোমালোঁ ইয়াত এখন ৰিভাৰ ফ্ৰণ্ট নেকি সোমাওঁতে আপোনাৰ হেৰি এণ্ট্ৰি ফিজ লয় 20 টকাকৈ লয় আৰু এনেই আহিলোঁ তাত খাবও পাৰি কিন্তু আমিতো খাই মেলি আহিলোঁ সেইটো কাৰণে
এনে আৰু ইয়াত ভিডিঅ'কে অকণমান কৰিবলৈ বুলি সোমালোঁ এইফালে আমাৰ একদম ল'ৰাটো বহুত উৎপাত আৰু এইফালে হৈছে কাঞ্চনজংঘা আমি কাঞ্চনজংঘাৰ ভিতৰলৈ নগ'লোঁ কাৰণ ভাগৰ লাগিলে আৰু চাবলৈও তেনেকৈ একো নাই ফটো চটোও মাৰা নহ'ব যিহেতু আৰু এইফালে বোট চাফাৰী কৰিছে দেখিছে মোৰ কিন্তু এই বোট চাফাৰী কৰাত অকণমানো সাহস নাই সেইটো কাৰণে মই এইবিলাকৰ পৰা দূৰতে থাকোঁ আৰু মোৰ লগতে আমাৰ এখেতেও এইবিলাক উঠিবলৈ নাপায় আমাৰ এখেতৰ মন গ'লেও মোৰ এইবিলাক সাহস নহয় আৰু উঠাৰ মেলা এনেই ওপৰৰ পৰা চাই ভাল লাগে আৰু চাই মেলি আমি এতিয়া ঘৰলৈ বুলি উভতি গৈ আছোঁ ফুৰি মেলি আহি পাই ইমান ভাগৰ লাগিছিলে নহয় ভাত পানী একো বনাবলৈ মন যোৱা নাছিলে তথাপিতো আৰু নাখালেতো নহয় সেইটো কাৰণে এনেই আৰু থুলমূলকৈ বনাই ল'লোঁ ভাত দাইল আলু পিটিকা আৰু মাছ আছিলে তাৰে এডোখৰ মাছ ফ্ৰাই কৰি ল'লোঁ আৰু এনেকুৱাকৈও মানুহ ফুৰিবলৈ যায় নে মোৰ একদম খং উঠি গৈছেগৈ ভালকৈ মানে ফুৰিবলৈ যোৱা প্লেনিং থাকিলে মানে মানুহে সদায় ফোন চাৰ্জ কৰি লৈ যায় নহ'লে বা চাৰ্জাৰ লগত লৈ যায় মই মানে একদম 30%ত ঘূৰি ফুৰিছোঁ ইমান দুখ লাগিছিলে নহয় না ভালকৈ মই ভিডিঅ' কৰি মানে দেখাব পাৰিছোঁ না মই ভালকৈ ৰিলছ এটা বনাব পাৰিলোঁ বেছিকৈ মই ফটোও মাৰি থাকিব পৰা নাই কাৰণ ফোনটো অফ হৈ গ'লেতো আৰু দিগদাৰ হ'ব তাৰে যি এখন দুখনমান মাৰিলোঁ একদম ঘপককেনে ফোনটো উলিয়াও কি উঠিছে কি নাই নাজানো মুঠতে কিবা এটা ভিডিঅ' কৰি দিওঁ লগালগ আকৌ ফোনটো বন্ধ কৰি পেলাই থৈ দিওঁ ফ্লাইট মুড কৰি পেলাই ঘৰলৈ আহি পাওঁ মানে ফোন একেবাৰে অফ হৈ আহিছে মানে ভালো লাগিলে গ'লো আৰু কিন্তু খং উঠিলে ঘপককৈ এনেকৈ লৈ গ'ল আৰু মানে বিশ্বাস নকৰিব আপোনালোকে মই মানে কেতিয়াবা বজাৰলৈ গ'লে একদম ঘৰত মানে এনেই অকণমান ভাল কিবা কাপোৰ আৰু ওচৰে পাজৰে পিন্ধি যোৱা তেনেকুৱা কাপোৰ পিন্ধি পেলাই মই সেই মৰাণ টাউনত ঘূৰি ফুৰোগৈ বা মানে লিপষ্টিক কাজলৰ দূৰৰ কথা মানে একদম চুলিখিনিও কেতিয়াবা এনেকৈ ওপৰতে বান্ধোৱা গুচি যাওঁগৈ আজি কি মন গৈছিলে জানো পাই নাজানো আজি একদম ধুনীয়াকৈ কাজল চাজলো লগাই মেলি গৈছোঁ তাৰপিছতে মইতো কাণফুলি নিপিন্ধোৱে সেইদিনাখন মানে মাহঁতৰ ঘৰলৈ যাওঁতে মানে মায়ে ক'লে কাণফুলি চানফুলি অকণমান পিন্ধিবিচোন তই বুলি ক'লে মানে ইমান নিপিন্ধো বুলি আজি সেই কাণফুলিযোৰ পিন্ধি লৈছোঁ কাজল চাজল লগাই গৈছোঁ মই মানে ওলাই পেলাই ভালকৈ গৈছিলোঁ খালি হ'লেও ফোনটোহে চাৰ্জ দিয়া নহ'ল সেইটো কাৰণে ভালকৈ ভিডিঅ' চিডিঅ'বিলাক কৰা নহ'ল তথাপিতো কৰিলোঁ আৰু অলপ চলপ দেখালোঁ আপোনালোকক আশা কৰোঁ আপোনালোক সকলোৱে চাই মোৰ ভিডিঅ'টো ভাল পালে বুলি আৰু এটা কথা কাইলৈ যিহেতু হোলী মই মানে পূৰা একদম হোলী কিনি লৈছোঁ এনেকৈ স্প্ৰে এটা কিনি লৈছোঁ তাৰপিছতে এনেকৈ চুলি এখিনি কিনিম বুলি ভাবিছিলোঁ নকলি চুলি এখিনি কিনি পেলাই মানে পিন্ধি পেলাই আৰু পূৰা হোলী খেলিম বুলি ভাবিছিলোঁ বিয়াৰ পাছত মানে এবাৰো হোলী চলি খেলা নাই খেলিম বুলি ভাবিছিলোঁ পূৰা বস্তু বজাৰ কৰি ল'লোঁ তাৰপিছতে পাছত গম পাইছোঁ যে এবছৰ মানে হোলী খেলিব নাপায় মানে এবছৰ নোহোৱালৈকে ৰং লগাব নাপায় বোলে কাপোৰ কানি কিনিব নাপায় নতুন কাপোৰ আৰু হেৰি কি বুলি কয় ৰং চং লগাব নাপায় তাকে আৰু খেলিম বুলি ভাবিছিলোঁ সেই আশাত মানে আৰু চেঁচা পানী পৰি গ'ল আৰু পূৰা ভাইটি আছে ভাইটিয়ে খেলিব পাৰোহি তথাপিতো আৰু খেলিবলৈ মন আছিলে নাপাম আৰু এবাৰ হোলী খেলিবলৈ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইয়াতে সামৰিলোঁ আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পালে বুলি আৰু ভাল পালে লাইক কমেণ্ট এটা কৰি থৈ যাব আপোনালোকে লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই